जय हनुमान ज्ञान गुण सागर जय कबीर। गाइस আপোনালোকক পুনৰবাৰ উৎপল আসাম ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে হয়তো গম পাইছে ঠায়ে ঠায়ে পুৰা প্ৰচাৰ হৈছে, নিউজতে হওক বা যতে হলো সকলোতে দেখিছে, আপোনালোকে মোবাইলে সকলোতে দেখিছে, সোশ্যাল মিডিয়াত মানে হনুমানৰ ড্ৰেছ পৰিধান কৰি যতে ততে ঘূৰি আছে। আপোনালোকে দেখিছে না নাই দেখা কমেন্ট কৰিব। জলদি ফোকাস কৰক গাইস। তেখেতৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনোৱাইছে। হনুমানৰ ড্ৰেছযোৰ যেতিয়া পৰিধান কৰি য'তে ত'তে ঠেলা চলোৱা হওক, ৰিক্সা চলোৱা হওক, যিকোনো ক্ষেত্ৰতে সহায় কৰি আহিছে। আপোনালোকে দেখিছে ঠেলা চলোৱাতে যেতিয়া ঠেলা চলাই থাকে তেখেতক অঁতৰাই হনুমানে কি কয় ঠেলা চলায়। আপোনালোকে গম পাইছেই, সকলো নিউজতে দেখিছে। মই কোৱাটো একদম প্ৰয়োজনীয় নহয় বুলি ভাবোঁ মই, কাৰণ আপোনালোকে সোশ্যাল মিডিয়াত গোটেই ভাইৰেল হৈছে হনুমানক লৈ। হনুমানৰ বিষয়ত মই কি কওঁ আপোনালোকে ট্ৰেইলাৰটো চাই লওক। প্ৰথমতে আপোনালোকে ট্ৰেইলাৰটো চাইছে, আৰু সেয়েহে মানে কি তেখেতসকলে কি কৰিছে ড্ৰেছযোৰ পৰিধান কৰি মানে প্ৰচাৰ মাধ্যম কৰি আছে। প্ৰচাৰ মাধ্যম আপোনালোকে গম পাইছে, এখন ফিল্ম আহি আছে হনুমান নামৰ এখন ফিল্ম, আৰু যিখন ফিল্ম 18 অক্টোবৰত ৰিলিজ দিয়া হ'ব ছবি গৃহত। আৰু আশা কৰোঁ আপোনালোকে যাতে অসমীয়া ইণ্ডাষ্ট্ৰিটো যাতে একদম ডেভেলপ কৰে, গ্ৰ'থ কৰে, যাতে আমাৰ অসমীয়া ফিল্মখন একদম ৰাষ্ট্ৰীয় পৰ্যায়ত হিলি থাকিব লাগে। তেনেকুৱা মই ভাবোঁ, কাৰণ আপোনালোকৰ ছাপোৰ্ট লাগিব, ৰাইজৰ ছাপোৰ্ট লাগিব, আৰু ফিল্মখন ভাল হ'ব লাগিব, তেতিয়াহে আপোনালোকে চাব। সেয়েহে মানে জয় হনুমান এখন ফিল্ম বনাইছে। আপোনালোকে গম পাইছে হিমাংশু দা, আপোনালোকে জানেই, কাৰণ মানুহৰ জীৱনশৈলীক লৈয়ে মানে বনোৱাইছে জয় হনুমান নহয়, জয় হনুমান নামটো তেনেকৈ দিছে, আৰু তাৰে ওপৰত ভিত্তি কৰি বনোৱাইছে ফিল্মখন। আৰু আপোনালোকে চাব, আশা কৰোঁ। বহুত ফিল্ম আহি আছে, আমাৰ ৰুদ্ৰ আহি আছে, এনেকৈ বহুত ফিল্ম আহি আছে, সকলোৱে যাতে চাবলৈ যায়। আৰু গাইছ আপোনালোকে গম পাইছে, লগত জয় হনুমানৰ লগত হিমাংশু দয়াত লাগিয়ে থাকে, আৰু লগতে বহুতে প্ৰচাৰ কৰি আছে সেইখন ফিল্ম। বহুত কষ্ট কৰি নিৰ্মাণ কৰিছে ফিল্মখন, আৰু আশা কৰোঁ আপোনালোকে সকলোৱে যাব। চিকাৰ যেনেকৈ চাইছে, বিদুৰ ভাই যেনেকৈ চাইছে, সকলোৱে মৰম চেনেহ দি আঁকোৱালি ফিল্মটো মানে কি হৈছে প্ৰচাৰ মাধ্যম পূৰা চলি আছে। হিমাংশু দায়ে বহুত কষ্ট কৰি আছে, আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰে যেন। আজি ভিডিঅ'টো কেনেকুৱা পালে চাই, যদি ভাল লাগিল ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এইটো চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' পাব আপোনালোকে চাই থাকিব।